ৰবা ভাবিছা মই পইচা এৰি দেখাইছো নেকি আজি মই যেটো ক্লাস লৈ আছো তোমালোকৰ কাৰণে আজি ক্লাস 4 ৰ যেটো 4 নম্বৰ পাৰ্ট আছে এই পাৰ্টটো টকা পইচাৰ হিসাব আছিলে সেইকাৰণে মই তোমালোকক কেইটামান নোট আলো আৰু ইয়াৰ জৰিয়তে তোমালোকে এইটো পাৰ্টত পাবা যে কোনে কিমান টকা খৰচ কৰিলে কাৰ হাতত কিমান টকা জমা আছিল আৰু কোনে কিমান টকা জমা দিলে সেই পাঠটোতে মই তোমালোকক আজি এইখিনি কম তোমালোকে মন দি শুনিবা আৰু পঢ়িবা আৰু মোৰ এই চেনেলটো যদি কোনবাই নতুন আহিছে তেখেতলোকক মই অনুৰোধ কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো আপোনালোকে ক্লিক কৰিব নোটিফিকেশন অন কৰি দিব মই ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিও নোটিফিকেশন পাবলৈ সক্ষম হয় আৰু যিসকলে মোৰ পুৰণা বন্ধু আছে তেখেতলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু মই এখিনিতে এটা মোৰ শিক্ষক বন্ধুসকলক মই কৈ আছো যে আপোনালোকৰ গঠনমূলক সমালোচনা হ'ব মোৰ এই চেনেলটোৰ আগুৱাই যোৱাৰ একমাত্ৰ পথ ইমান দিনে যি ভিডিও আপোনালোকৰ মৰমত ভাল পোৱাত মই আগবাঢ়ি আছো হয়তো এতিয়াও ভুল কৰি হাকুডাল পাৰ হ'ব পৰা নাই গতিকে আপোনালোকে কমেন্টছত গঠনমূলক সমালোচনা কৰিব আৰু ইয়াৰ ভিত্তি যাতে মই আপোনালোকৰ মৰম লৈ আপোনালোকৰ ভাল পোৱা লৈ মই আগুৱাই যাব পাৰো ভৱিষ্যতলৈ ধন্যবাদ আহক চাও ভিডিওটো কি আছে টকা পইচাৰ লগত চিনাকি হোৱা ইয়াতে তোমালোকে কেইটামান খুচুৰা পইচা দেখা পাইছা 20 পইচা 10 পইচা 50 পইচা 25 পইচা আৰু ইয়াতে কেইটামান নোট আছে 2000 টকা 200 টকা 10 টকা 100 টকা 500 টকা আৰু 50 টকা নোট তোমালোকে এইবিলাক ঘৰত চাই থাকা ইয়াতো চোৱা মনত ৰাখিবা কোনটো কি নোট ইয়াতে 100 টকা নোট আৰু আন এটা 100 টকা নোট আৰু 50 পইচা মুদ্ৰা মানে 200 টকা 50 পইচা মনিৰ হাতত 200 টকা 50 পইচা হ'ল আছিল ভালকে মনত ৰাখিবা বহিত লিখি লবা তোমালোকে এটা আছে 100 টকা নোট 50 টকা নোট 20 টকা নোট আৰু 10 টকা নোট তাৰ মানে কিমান হ'ল 180 টকা হিসাব কৰি চোৱা তোমালোকে 180 টকা এই 180 টকা তোমালোকে বহিত ভালকে লিখি লবা 100 টকা নোট কেইটা 20 টকা নোট কেইটা 50 টকা নোট কেইটা 10 টকা নোট কেইটা জুমিৰ হাতত 180 টকা আছিল এতিয়া পালা তোমালোকে 200 টকা নোট এটা 50 টকা নোট এটা আৰু 50 পইচাৰ মুদ্ৰা এটা আৰু 25 পইচাৰ মুদ্ৰা এটা গতিকে ইভানৰ হাতত 250 টকা 75 পইচা আছিল ইভানৰ হাতত 250 টকা 72 পইচা আছিল ইয়াত গোটেইখিনি টকা হিসাব কৰিলে 275 টকা হ'ব এতিয়া আহিলা মই 200 টকা নোট এটা 50 টকা নোট এটা 20 টকা নোট এটা আৰু কিমান 50 পইচাৰ মুদ্ৰা গতিকে তোমালোকৰ হাতত 270 টকা 50 পইচা আছিল মুঠ কিমান আছিল তোমালোকৰ হাতত 270 টকা 50 পইচা ইয়াতে গোটেইখিনি হিসাব কৰিলে আমি এইখিনিয়ে পাম তোমালোকে মন দি শুনিবা মনত ৰাখিবা দশমিকৰ প্ৰকৃত স্থান ওপৰত বৰ্তমান মূলধনৰ সুবিধাৰ বাবে লিখা হয় টকা আৰু পইচা কিদৰে লিখা হয় বুজোৱা হয় মনিৰ হাতত 200 টকা 50 পইচা আছে 200 টকা 50 পইচাক আমি 200.50 টকা বুলিও লিখিব পাৰি টকা আৰু পইচাৰ মাজত দশমিক চিন দিয়া হয় এইখিনি মনত ৰাখিবা টকা আৰু পইচাখিনিক টকালৈ পৰিৱৰ্তন কৰোৱা ইয়াতে আছে কিমান 5 টকা 40 পইচা
এতিয়া টকাটো উঠাম মানুহ এটাকে দশমিক দিছো 5 টকা 5 দশমিক 40 টকা হৈ গ'ল মানে 5 টকা 40 পইচা হৈ গ'ল ইয়াত আছে 10 টকা 75 পইচা 10 লিখি এটা দশমিক দিলে আৰু 75 পইচা দশমিকৰ ইফালে 75 পইচা 10 টকা 75 পইচা মই উদাহৰণ হিচাপে দুটা দেখাইছো তোমালোকক টকা পইচালৈ পৰিৱৰ্তন কৰিবা ইয়াৰ টকা আছে এটো পইচালৈ পৰিৱৰ্তন কৰিব লাগে 1.20 পইচা মানে 1 টকা 20 পইচা আছে তুমি ইয়াতে দশমিকটো উঠাই দিয়া 120 পইচা ইয়াত আছে 4 টকা 75 পইচা তুমি দশমিকটো উঠাই দিয়া 475 পইচা কিতাপত থকা বাকিখিনি বহিত কৰিবা তোমালোকে মই উদাহৰণ দিছো দুটা মাত্ৰ ভালকে বহিত লিখি লবা এতিয়া আহিলাম ৰুনিমাই দোকানলৈ গ'ল 20 টকাৰে তলত দিয়া বস্তু এটা কিনিলে মুঠ খৰচ কিমান হ'ল আৰু কিমান ঘূৰি আহিল হিচাপ কৰা পেন্সিল এটাৰ 5 টকা ৰবৰ এটুকুৰা 2 টকা আঠাৰ বটল 10 টকা মুঠ খৰচ 17 টকা ৰুনিমাৰ হাতত আছে 20 টকা মুঠ খৰচ হ'ল 17 টকা এতিয়া হাতত থাকিল কিমান 3 টকা যদি মই অংক দিছো এটো কিন্তু পাতি ল'ব আৰু কিতাপত আছে বেছি তোমালোকে কৰিবা